हेलो गाइज वेलकम बैक टू माई यूट्यूब चैनल जयন্ত বিজনেছ এণ্ড ব্লগছ। আৰু এতিয়া আজি গাইজ যাম আমি, এখন পূজা আছে আমাৰ ওচৰত, মনসা পূজা। এতিয়া পূজালৈকে যাওঁ, ইয়াতে অলপ সেৱা কৰি লওঁ আৰু আপোনালোককো দেখাওঁ। বলক মোৰ লগত এতিয়া পূজালৈকে যাওঁ আমি, আমাৰ ওচৰতে হয়, বেছি দূৰ নহয়। এতিয়া ৰাহুল ভাই আছে, ৰাহুল ভাই মাতিছে, খালি ৰাহুল ভাই এইটো কিটান যাবি? অঁ ৰাহুল ভাই গা ধুই আহি আছে গাইজ। এতিয়া আমি বলক যাওঁ, অলপ বহি লওঁ, তাত সেৱা কৰি লওঁ। আৰু এয়া চানি ভাইক লগ পালোঁ, চানি ভাই গা চা ধুই ৰেডি, চানি বহি লওঁ অলপ, একেলগে যাওঁ আমি। এয়া চানি ভাই চাওক, গাই ছিক্স পেক আছে, এয়া জুৰি। বলক গাইছ আমি যাই আছোঁ এতিয়া। চানি ভাই বহুত দিনৰ মূৰত গুৱাহাটীৰ পৰা আহিছে, দেখাই নাছিলোঁ, এক বছৰৰ মূৰত আজি প্ৰথম আহিছে। আৰু ৰাতি চানি ভাই আজি আমাৰ পাৰ্টি দিব, ৰাতি ভাই চানি ভাই পাৰ্টিটো হ'বনে? ৰাতি হ'ব নিশ্চয় হ'ব। আমাৰ আজি ৰাতি পাৰ্টি হৈ যাব গাইছ। গাইছ চানি ভাই ফাইনেল লুক, চানি ভাই। আৰু আমি এতিয়া ৰখি আছিলোঁ ৰাহুল ভাই গা ধোৱাত পলম কৰিল, আহিয়ে পোৱা নাই এতিয়ালৈকে। আমি তেতিয়া অলপ ভিতৰত সোমাই যাওঁ এতিয়া। চাওক গাইছ, ছাবস্ক্ৰাইব কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আমাৰ ভাই ছাবস্ক্ৰাইব কৰি দিব গাইছ। আৰু গাইছে ৰাজা ভাইহঁতৰ ঘৰত আহিলোঁ, ৰাজা ভাইক মাতিব। অ' ৰাজা, অঁ ভিডিঅ' বনাব আহিছোঁ একেলগে, লৈও যাওঁ একেলগে। ৰাজা ভাই আহি গ'লে এতিয়া আমি তিনিও যাওঁ পূজাত সেৱা কৰিব। ধুনীয়াকৈ যাওঁ আমি এতিয়া। ধুনীয়াকৈ যাওঁ এতিয়া সেৱা কৰিব। ইফালে আছে আমাৰ ৰাহুল ভাই, এয়া ৰেডি হৈ আহি গ'ল। ইয়াৰ পংকজ ভাই নোযোৱা নেকি? পংকজ ভাই অলপ আহোঁতে দেৰি হ'ব গাইছ, আমি ইয়াতে কৰি লওঁ। আৰু কুশল ভাই গা পা ধুই ৰেডি পূৰা। চেণ্টাৰনেছটো খাই লওঁ। এয়া পালোঁ গাইছ, আমি ভিতৰত সোমাই আহিলোঁ, চব ইমান মানুহ। Hello, hi guys. এয়া আহি পালোঁ গাইছ, ইয়াতে পূজা চলি আছে আমাৰ। এয়া পূজা আৰম্ভ হৈ গৈছে আৰু এতিয়া সেৱাটো কৰি লওঁ ৰ'ব গাইছ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। এয়া চাওক, গাঁৱৰ সকলোবোৰ মানুহ আহিছে, লগতে অতিথিসকলো। এয়া হৈছে নিকু দাদা, ইহঁতৰে পূজা হয়। আৰু এয়া চাওক, ইফালে চাহ খাব আহি গ'লোঁ গাইছ। এয়া চাহৰ জেগাত দেখোন কোনেও নাই, মানে চবেই চাহ খোৱা হৈ গ'ল, আমি পিছ পৰি আছোঁ কিজানি। পিছত কোনোবা আহিব পাৰে, এইটো ক'ব নোৱাৰোঁ আৰু। এয়া আহি গ'ল আমাৰ ঘৰৰে, আমাৰ মাহঁত বৌহঁত আহি গ'ল। ইফালে আমাৰ ৰাহুল ভাইহঁত আছে, ৰাজা ভাই, এয়া আমাৰ মাহঁত আছে। এইফালে চাওক আপোনালোকে, এয়া বলি আৰম্ভ হৈ গ'ল গাইছ। এয়া চাওক, ছাগলী বলি দি আছে আৰু সকলো ভক্তসকলে সেৱা কৰি আছে। মোবাইলটোৰ ফেচটো ধুনীয়া দেখোঁ।
এতিয়া ভগৱানৰ প্ৰসাদ মা মনসাৰ অলপ খাওঁ, আপোনালোকে চাই থাকক ধুনীয়াকৈ। বহুত সময়ৰ মূৰত আজি খাব লৈছোঁ আৰু বহুত বছৰ আমি মনসা মাৰ প্ৰসাদ খাই পোৱা নাই, এতিয়া খালোঁ আৰু ভগৱানৰ নাম লৈ। আৰু গাইছ ৰাজা বাইতো ক'লে বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো, গতিকে ভিডিঅ'টো শেষ কৰিছোঁ গাইছ। বাই বাই সকলোকে আজিলৈকে।